ৰাতুল গোস্বামী ডাঙৰীয়া যিটো কথা ক'লে মই যিটো পইণ্ট কৰি গৈছিলোঁ যে ইমানেই যদি ভাল মন্ত্ৰী বিধায়কসকলনো কিয় ইয়াৰ আওতালৈ নাহে প্ৰথম এই বিষয়টো যিটো OPS চিষ্টেমটো এতিয়া যেতিয়া উইথ এফেক্ট ফ্ৰম 2025ৰ পৰা প্ৰযোজ্য হ'ব আৰু এই প্ৰযোজ্য হোৱাৰ লগে লগে OPS বুলি চিষ্টেমটো নাথাকিব আৰু ডেফিনেটলি তেতিয়া যিটো আপুনি কৈছে মন্ত্ৰী বিধেয়কো EPSৰ আওতাত আহিবই লাগিব কাৰণ দেয়াৰ ইজ ন' অল্টাৰনেট কাৰণ দুটা বস্তু থাকিব যিখিনি কৰ্মচাৰী হৈ NPS নহয় UPS গতিকে তেখেত মন্ত্ৰীয়ে হওক বিধায়কেই হওক এজন সাধাৰণ কৰ্মচাৰীয়ে হওক গতিকে যিটো চিষ্টেমত যাব লাগিলে এই দুটাৰ এটাতে যাব লাগিব গতিকে আশা কৰিছোঁ এইটোৰ উত্তৰ আপুনি পাইছে দ্বিতীয়টো তাৰ মাজত কিবা আকৌ চেঞ্জ নহয় কিন্তু মানে বিধি নিৰ্মাণ কৰা সকলে যিকোনো বিধি নিৰ্মাণ কৰিব পাৰে সেইকাৰণে কৈছোঁ কথাটো আপোনাক নিশ্চিতভাৱে নহয় এইকাৰণে নহয় তাতো এটা কথা থাকে কিয় নহয় এই বছৰৰ সাহসী উক্তি 100% মই এইকাৰণে সুধিছোঁ এইকাৰণে নহয় হেৰি ক'ব গৈছোঁ এইটো আটাইতকৈ ডাঙৰ সাহসী উক্তি আপুনি দিছে কিন্তু এইকাৰণে নহয় কাৰণ হয় বিভিন্ন প্ৰসংগত আমি বিভিন্ন কথা ক'ব পাৰোঁ কিন্তু এটা ৰাজনৈতিক দল হিচাপে ৰাজনীতিত জনতাই জনাৰ্দন 5 বছৰৰ পিছত আমি আকৌ জনতাৰ ওচৰত যাব লাগিব গতিকে বিধি যদি ৰাইজৰ হিতত নগৈ অহিতৰ বাবে আমি কৰোঁ নিজৰ মুনাফাৰ কাৰণে কৰোঁ জনতাই আমাক চাই আছে গতিকে মই নিশ্চিতভাৱে এই চৰকাৰখন ৰাইজৰ প্ৰতি দায়বদ্ধ কৰ্মচাৰীৰ প্ৰতি দায়বদ্ধ আৰু তাৰেই প্ৰমাণ যদি চাই 3 জনকৈ ইয়াত আমাৰ NPS কওক শিক্ষক সন্মিলনী হওক তেখেতসকল প্ৰতিনিধি বহি আছে 2016 চনত আমাৰ চৰকাৰখন অসমত অহাৰ পিছত এতিয়ালৈকে হয়তো তেখেতসকলৰ দীৰ্ঘকালীন এই যাত্ৰাত যিমানবাৰ আমাৰ চৰকাৰৰ দিনত আলোচনাত বহিছে সম্ভৱতঃ আগৰ চৰকাৰত বহা নাছিল গতিকে ইয়ে বুজায় যে আমাৰ দায়বদ্ধতা আছে কিন্তু চৰকাৰ হিচাপে আগবাঢ়ি যাওঁতেই কিছু ক্ষেত্ৰত আমি কিছু নিয়মৰ মাজেদি যাব লগা হয় তাৰে ভিতৰত এনেকুৱা এজন আমাৰো কোনোবা হয়তো মন্ত্ৰী বিধায়কৰ থাকে যিয়ে চাকৰিটো 10 বছৰ নহয় তেওঁৰ হয়তো 8 বছৰ হয় বা 5 বছৰ হয় এইটোতো নহয় যে আমি 10 বছৰ নিদিয়া মানে তাৰ আওতাত আমাৰ কোনোবা নাই মোৰো এজন পৰিয়ালৰ কোনোবা থাকিব পাৰে তেওঁ কিন্তু সেই সমস্যাটোৰ সন্মুখীন হয় আৰু যিটো 10 বছৰৰ কথা কৈছে 10 বছৰত যদি চাকৰি তাতকৈ কম হয় তেওঁ যিটো পেঞ্চন নাপায় বুলি কৈছে সেইটো কিন্তু যিটো পুৰণি OPS আছিল তাতো পোৱা নাছিল গতিকে চৰকাৰ এখন আগবাঢ়ি যাওঁতে নিয়ম আৰু কানুনৰ মাজেৰে আগবাঢ়ি যাব লগা হয় দ্বিতীয়টো এটা আমাৰ কথা আহিছিলে যে এই কথাটো মই এমপ্লয়ৰ গেটাৰ্থে জনাই থওঁ যে 2019 চনৰ আগত যেতিয়া আমাৰ PFৰ এই নতুন পেঞ্চন নীতিত 10% কৰ্মচাৰীয়ে দিছিল আৰু 10% যিজন এমপ্লয়াৰ চৰকাৰে দিছিল 2019 চনৰ পিছত এপ্ৰিল 2019 অনৱাৰ্ডছ তাৰমানে কি হ'ল সেইটো 14% চৰকাৰে দিয়াটো ঘোষণা কৰিলে আৰু যিটো এফেক্ট নতুন UPS হ'বলৈ গৈ আছে উইথ এফেক্ট ফ্ৰম 2025 1st এপ্ৰিল তাত 18.5% চৰকাৰে দিব গতিকে এই কথাখিনি মই আপোনাৰ গেটাৰ্থে জনালোঁ আৰু এই কাৰণে কৰা হ'ল যে আপুনি যদি চাই 6 পে কমিশ্যন যেতিয়া আমাৰ হৈছিল 2008 চনত তেতিয়া এজন কৰ্মচাৰীয়ে পেঞ্চন পাইছিল মাত্ৰ 3,500 টকা কাৰণ তেতিয়া বেছিক পে আছিল 7,000 টকা গতিকে তাৰে 50% যদি ধৰে 3,500 হ'ব ঠিক তেনেদৰে 7 পে যেতিয়া এফেক্ট কৰা হৈছিল 2016 চনৰ 1 জানুৱাৰীৰ পৰা তেতিয়া বেছিক পে 18,000 আছিল গতিকে 9,000 আছিল গতিকে এতিয়া যিটো আমাৰ উইথ এফেক্ট ফ্ৰম 1st এপ্ৰিল 2025 যিটো হ'ব তাত বেছিকৰ ওপৰত 10,000 টকা পাব মানে তেওঁৰ বেছিক আমি গম পালোঁ যে 20,000 মই এটা আপোনাৰ পৰা জানিব বিচাৰিম কথাখিনি যে আপুনি যিটো কথা প্ৰথমতে কৈছিল যে ধৰক OPSত 65+% এটা আপোনাৰ দৰমহা আৰু পেঞ্চনৰ কাৰণে খৰচ হয় আপোনালোকে যিটো এতিয়া UPSৰ কথা আহিছে এই যিটোত কিমান ৰিলিফ পাব ৰিলিফ কিমান হেড পাৰ্চেণ্টেজটো কিবা হিচাপ আপোনালোকে কৰিছিলে যে ইমান কৰ্মচাৰীসকলক আমি ধৰক তেখেতসকলে আন্দোলন কৰিব লগা হৈছে কিবা এটাতো ৰিলিফ পাব লাগিব যে এইটো পাৰ্চেণ্টেজটো কিমান যাৰ কাৰণে আমি ইমান ডাঙৰ সিদ্ধান্ত লৈছোঁ এইটো যদি এখন আলোচনা চক্ৰত মানে হৈছিল তাত সৌভাগ্য হৈছিল মোৰ উপস্থিত থকা যদিও মই গোটেইখিনি ডিক্লেয়াৰ ক'ব নোৱাৰোঁ যিখিনিলৈকে পাৰি মই সেইখিনি কৈছোঁ তাত আমি তেখেতসকলৰ পৰা কোনো লাভ বিচৰা নাই আমাক লাভ নালাগে আমি বিচাৰিছোঁ কি যে 100 টকাটোৰ অন্ততঃ 50 টকাটো যাতে উন্নয়নমূলক কেপিটেল এক্সপেণ্ডিচাৰ বা আন আনুষংগিক কামত কৰিব পাৰোঁ তাৰে কাৰণে যদি আপুনি চাই চৰকাৰী প্ৰতিনিধি হ'লেও বা সাহসী দলৰ প্ৰতিনিধি হ'লেও মই কৈছোঁ কথাখিনি OPSত 10% কণ্ট্ৰিবিউশ্যনটো নাছিল এতিয়া 10%টো কণ্ট্ৰিবিউশ্যন এইকাৰণে হৈছে যে এটা একুমুলেটেড এটা ফাণ্ড হোৱাৰ পিছত এটা ষ্টেজ আহিব হয়তো তেনেকুৱা আৰু পৰৱৰ্তী চিন্তাধাৰা আৰম্ভ হ'ব যে আমি আৰু কেনেকৈ ইয়াতকৈ ওপৰত গৈ কৰ্মচাৰীখিনিক
সুবিধা দিব পাৰোঁ দ্বিতীয় এটা কথা অচ্যুতানন্দ হাজৰিকা ডাঙৰীয়াই কৈছিল যে পত্নীয়ে যদি পেঞ্চনটো পাব পাৰে পত্নীৰ যদি বিয়োগ হয় তেতিয়াহ'লে ল'ৰা ছোৱালী পাবনে নাপায় বা দিব্যাংগজনে পাবনে নাপায় এই ক্ষেত্ৰত আইনে এইটো যিকোনো ক্ষেত্ৰতে আইনে এইটো কৈ থৈ দিয়ে যে পত্নীৰ মৃত্যুৰ পিছত যদি তেওঁৰ ল'ৰাজন নাবালক হৈ থাকে সাবালক নোহোৱালৈকে সেই অধিকাৰখিনি পায় দিব্যাংগজনে এজ পাৰ দ্য ল মতে সেইখিনি নিশ্চিতভাৱে পাব লাষ্ট নট লিষ্ট NPS ভাল নে বেয়া NPS ভাল নে বেয়া এই প্ৰশ্নটো অচ্যুতানন্দ হাজৰিকাই কৰিছিল টু আৰ্লি টু চে আজি হয়তো কোৱাটো বহুত সোনকাল হ'ব কিন্তু আপুনি চাব এতিয়াই বহুত অনুষ্ঠান কৰ্মচাৰীৰ মাজত এইটো আহিছে তেখেতসকলে UPS বা OPSতকৈ NPSটো বহুতে প্ৰিফাৰ কৰিছে এই কাৰণেই যে NPSত দীৰ্ঘমেয়াদী যিখিনি কৰ্মচাৰীয়ে কাম কৰে তেখেতসকলে NPSৰ পৰা বেনিফিট হয় বুলি তেখেতসকলৰ মনত এটা বিশ্বাস হৈছে গতিকে আমি এইটোক এনেকৈ ক'ব নালাগে যে শ্বেয়াৰ মাৰ্কেটত দি তেওঁলোকৰ পইচাখিনি বিপথে পৰিচালিত কৰালে সেইটো নহয় চৰকাৰ কোনো বেলেগ প্ৰতিষ্ঠান নহয় চৰকাৰ আপোনালোকে ভোট দি কিছু প্ৰতিনিধি পঠায় আৰু সেই প্ৰতিনিধিৰ পৰাই কিছু মন্ত্ৰী হয় চৰকাৰ গঠন কৰে আপোনালোকৰ আশা আকাংক্ষাত বাস্তৱত প্ৰতিফলিত কৰাৰ কাৰণে গতিকে অসম বা ভাৰতৰ আমাৰ চৰকাৰে সদায় জনতা জনাৰ্দনৰ ওচৰত দায়বদ্ধ কৰ্মচাৰীৰ ওচৰত দায়বদ্ধ আপোনালোকৰ অন্তৰত আঘাত দিব পৰা কেতিয়াও কোনো কাম নকৰে ধন্যবাদ জনাইছোঁ আৰু আমাৰ ফালৰ পৰা আশা কৰিছোঁ যে দেৱজিৎ মহন্ত ডাঙৰীয়াই যিদৰে কৈছে চৰকাৰ কোনো যিটো নতুন আৰু যিটো এপ্লিকেবল হ'ব উইথ এফেক্ট ফ্ৰম 1 এপ্ৰিল 2025 প্ৰশ্নটো হ'ল এই UPSৰ জৰিয়তে যেতিয়া কৰা হ'ল বিশেষকৈ তিনিটা ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছিল এটা হৈছিল সুনিশ্চিত পেঞ্চন যাতে এজন কৰ্মচাৰীয়ে তেওঁ যদি 25 বছৰ চাকৰি কৰে লাষ্ট তেওঁৰ বছৰৰ অৱসৰৰ আগৰ বছৰটোৰ 12 মাহৰ এভাৰেজ হিচাপত বেচিক প্লাছ ডিএৰ 50% তেখেতক সুনিশ্চিত প্ৰদান কৰিব দ্বিতীয়টো কৰা আছিল যিটো আগতে নাছিল বিশেষকৈ NPSৰ ক্ষেত্ৰত বহুত কৰ্মচাৰী এইটো আপত্তি কৰিছিল যে এচিউৰ্ড মিনিমাম পেঞ্চন বহু সময়ত এনেকুৱা দেখুওৱা হৈছিল যে 50,000 টকা তেখেতৰ অৱসৰৰ সময়ত বা 1 লাখ টকা অৱসৰৰ সময়ত পায় কিন্তু পেঞ্চন হিচাপে তেখেতে 5,000 টকা বা 10,000 টকা পায় সেইটো নোহোৱা কৰাৰ কাৰণে মিনিমাম 10,000 টকা UPSত মিনিমাম পেঞ্চন এচিউৰ্ড কৰা হ'ল নিশ্চিত কৰা হ'ল আৰু তৃতীয়টো মূল বিন্দু বা আধাৰ যিটো ফেমিলি পেঞ্চন অৰ্থাৎ তেখেতে শেষৰ বছৰটোত যিটো পাব বেচিক প্লাছ দিয়ে তাৰে 60% ফেমিলি পেঞ্চন হিচাপে পাব প্ৰশ্নটো হ'ল এই OPS NPS গুচাই UPSৰ কথা কিয় উত্তৰণ কৰিব লগা হ'ল কিয় চিন্তা কৰিব লগা হ'ল তাৰ কাৰণে যদি চাই যিটো আমাৰ কেগে এটা ৰিপৰ্ট উলিয়াইছিল সেই ৰিপৰ্টৰ প্ৰতিবেদনৰ আধাৰতে মই কৈছোঁ যে আজিৰ পৰা 30 বছৰ আগত অৰ্থাৎ 1990 চনত কেন্দ্ৰ আৰু ৰাজ্য মিলি ভাৰতৰ সৰ্বমুঠ 37খন কেন্দ্ৰ আৰু ৰাজ্য মিলি পেঞ্চনৰ নামত খৰচ কৰিব লগা হৈছিল 5,269 কোটি টকা তাৰে যদি 10 বছৰ চাওঁ 2000ত অত্যাধিকভাৱে বৃদ্ধি হৈ প্ৰায় 43,564 কোটি টকা দিব লগা হ'ল এই পেঞ্চনৰ নামত আৰু 2020 চনত প্ৰায় 4 লাখ কোটি টকালৈকে এই বৃদ্ধি পালে ফলত এনেকুৱা হ'ল যে আমি কৰ্মচাৰীসকল যদি চাই যে কৰ্মচাৰীসকলৰ ডেফিনেটলি তেখেতসকলক সুৰক্ষা প্ৰদান কৰাৰ লগতে এনেকুৱা কি আমি বিকল্প কৰিব পাৰোঁ যাৰ কাৰণে আন্তঃগাঁথনি উন্নয়নকে ধৰি অন্যান্য খণ্ডৰ কৰ্মচাৰী বা বিভিন্ন আদাৰ প্ৰকল্পবিলাক আঁচনিবিলাক প্ৰণয়ন কৰাত যাতে ধনৰ নাটনি নহয় বা অসুবিধা নহয় আৰু সেইকাৰণে দুটা কথা চিন্তা কৰা হ'ল এটা কথা হৈছে এইবাৰ যি UPS কৰিছে তাৰে লগত NPSটো দিয়া হৈছে অৰ্থাৎ কৰ্মচাৰী এজনে তেওঁ নিজে চইচ কৰিব পাৰিব গভৰ্ণমেণ্টে এইটো ফ'ৰ্চ নকৰে যে আপুনি UPS আহিব পাৰিব NPSও ল'ব পাৰে এই কাৰণে যে আপুনি যদি OPS চাওঁ যে কেন্দ্ৰীয় চৰকাৰ কেন্দ্ৰ আৰু ৰাজ্য মিলি যিখিনি কৰ্মচাৰী আজিৰ তাৰিখত PFত আপুনি যদি চাই যিটো NPS আছিল প্ৰায় 13 কোটি লোকে প্ৰভিডেণ্ট ফাণ্ডৰ লগত সংলগ্ন হৈছে